Hey guys, welcome to my channel. কি খবৰ আশা কৰো ভালে আছে সকলোৱে আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে তেওঁলোকক থ্যাংক ইউ সো মাচ আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই আশা কৰো তেওঁলোকক সোনকালে সাবস্ক্ৰাইব কৰিব আৰু মই এঠালে গৈছিলো আসলতে মোক ফোন কৰি মাতিছে হ'ব গোটেইখিনি কৈ আছো আপোনালোকক দেখাই থাকিম ব্লগ আজিৰ ভিডিওটো অকনমান ব্যতিক্ৰম অসমৰ সংগীত জগতৰ এটা চিনাকি নাম নবনিয়ৰ আমাৰ ঘৰৰ আজি অতিথি আৰু বহু দিনৰ মূৰত লগ পাইছো তাক আৰু নবনিয়ৰ আসলতে মোৰ স্কুলীয়া জীৱনৰ বন্ধু আমি একেলগে বহুতখিনি সময় বহুতকেইটা বছৰ একেলগে পাৰ কৰিছো একেলগে পঢ়িছো আমি হাই স্কুলত আৰু বহু দিনৰ মূৰত তাক লগ পাইছো আমাৰ ঘৰত আহিছে ভাবিলো অকমান কথা পাতো তাৰ লগতে ভিডিও এটা কৰো আৰু আপোনালোকৰ লগতো শেয়াৰ কৰো এয়া নবনিয়ৰ নমস্কাৰ এতিয়া কি কৰি আছা বাৰু তুমি এতিয়া কৰোনা মহামাৰী সকলো গোটেই পৃথিৱীতে কাল হিচাপে গোটেই ঘৰতে আছো ঘৰতে ব্যস্ত হৈ আছা আৰু আমি জানো এতিয়া তুমি সংগীতৰ লগত জড়িত সংগীতৰ কাম কৰি আছা আৰু বৰ্তমান যেহেতুকে কোভিডৰ কাৰণে হওক বা বানপানী হওক বা ভূমিকম্পৰ কাৰণে হওক গোটেই পৰিৱেশ বা অসমবাসী বিতুষ্ট হৈ পৰিছে আৰু এই সময়খিনিত তোমাৰ হেতি গান বা তোমাৰ এটি গীতৰ কলিয়ে অকনমান পৰিৱেশটো জিপাল কৰিব বুলি মই ভাবিছো এইকাৰণে অকনমান কিবা এটা গুণগুণাই দিয়া নতুন গান ঘৰৰ পৰা কৰি থকা হৈছে আসলতে এই ঘৰৰ ডেমা মানে ঘৰত আছো গতিকে নতুন কম্পোজিশ্যন কৰিছো গীতকেইটা গতিকে গুৱাহাটী যায় আকৌ ষ্টুডিঅ'ত আগৰ দৰে যদি সময়বিলাক আকৌ আগৰ দৰে যদি আমি পাওঁ সময়বিলাক আগৰ দৰে হয় নতুন কাম আমি আৰম্ভ কৰিম এবাৰ কলীয়া কৃষ্ণ গানটো খুব ধুনীয়াকৈ মানুহে আদৰি লৈছিলে খুব সকলো অসমবাসী ৰাইজে কিন্তু আমি অনুষ্ঠান কৰিব নাপালোঁ এইখন অনুষ্ঠান কৰাৰ পিছতে কৰোনা আহিল গতিকে তাৰে অকণমান মই গাই দিছোঁ কলীয়া কৃষ্ণ বোলে মই মোৰ কথা উলিয়াইছ তই দেখাওহে অকৰাটো হৈ ভিতৰি পকা বাৰু কৈ নিদিলি নেলাগে বিচৰা মৰম গাঁৱত গৈ নুলিয়াবি মহাভাৰতখন কলীয়া কৃষ্ণ বোলে মই মোৰ কথা উলিয়াইছ তই এই বছৰ মাঘৰ বিহুত গীত ৰিলিজ কৰিছিল ধুনীয়া ভাল লাগিছে গীতটো আৰু গীতটো মই আগতে শুনিছো আৰু এই গীতটিয়ে গোটেই অসমখনতে ভাল পাইছে আদৰি লৈছে গোটেই অসমবাসীয়ে আৰু তোমাৰ এতিয়ালৈকে যিমানকেইটা গীত তুমি গাইছা বা গীত কৰিছা সেইকেইটাৰ ভিতৰত এইটো অতিকৈ জনপ্ৰিয় হৈছে যেতিয়া তুমি তোমাৰ জাৰ্নি ষ্টাৰ্ট কৰিছিলা তেতিয়া বাৰু ভাবিছিলানে এতিয়াৰ যেটো তোমাৰ পজিশন সেই পজিশনটো তুমি উপনীত হ'ব পাৰিবানে বুলি আসলতে আজি যেটো পজিশন সেইটো পজিশনতকৈ আৰু বহুতখিনি কৰিবলগীয়া আছে গতিকে এতিয়া সকলো মানুহে গীতখিনি আদৰি লৈছে দুটা গীত কৰিছোঁ কষ্ট কৰিছোঁ যথেষ্টখিনি কষ্ট হৈছে গতিকে আৰু কষ্ট কৰিব লাগিব আৰু আগবাঢ়িব লাগিব খালি মানুহৰ চিনাকিটোহে হৈছে সৰুকৈ এটা চিম্পুলকৈ এটা চিনাকি নাম এটা হৈছে গতিকে আৰু এই পজিশ্যনটো নহয় ইয়াতকৈ বহুতখিনি কৰিবলগীয়া আছে বহুতখিনি কৰিব লাগিব পিছলৈ গতিকে এই পজিশ্যনতকৈ আৰু বেটাৰ চিন্তা কৰি থকা হৈছে বা চিন্তা কৰিবই লাগিব গতিকে আৰু চিন্তা কৰিছোঁ ইয়াতকৈ কিমান পাৰোঁ আগবাঢ়িবলৈ আৰু বৰ্তমান এতিয়ালৈকে তোমাৰ যাত্ৰাৰ এতিয়ালৈকে বা যেতিয়াই তুমি যেতিয়াৰ পৰা তোমাৰ যাত্ৰা আৰম্ভণি হৈছিলে এই পজিশ্যনটোলে তুমি কেনেকৈ আগবাঢ়িছিলা তোমাৰ যাত্ৰাৰ বিষয়ে অকণমান কৈ দিয়া প্ৰথম কথাটো তুমিতো জানাই আমি যেতিয়া হাই স্কুলত পঢ়িছিলোঁ তেতিয়াৰখিনিতো মই জানো কেনেকৈ আৰম্ভণি হৈছিলে তাৰপিছত তোমাক লগ পালোঁ দীপক লগ পালোঁ তাৰপিছত গানৰ স্কুলত এডমিশ্যন ল'লোঁ চাৰগাঁও পুৱাৰাম ডেকা ছাৰ আমাৰ সকলোৱে তোমাৰো প্ৰিয় তোমাৰো মোৰ প্ৰিয় নিপেন চহৰীয়া ছাৰ যিয়ে আজি তোমাৰ গতিকে মোৰ হাজবেণ্ড গতিকে তেওঁ অৰিহণা গোটেই আছে তুমি জানাই ভালকৈ জানো গতিকে তেওঁৰ পৰা বহুতখিনি শিকিছোঁ আৰু গাইজ এটা কথা কৈ থওঁ আমি একেলগে ক্লাছিকেল শিকিছিলোঁ
পুৱাৰাম ডেকা ছাৰৰ তাত একেখন স্কুলতে পঢ়িছিলোঁ তাৰপিছত যেতিয়া আমি মেট্ৰিক পাছ কৰিলোঁ তাৰপিছত বেলেগ কলেজত গ'লগৈ পঢ়িবৰ কাৰণে মংগলৈত গৈছে ন মংগলৈ কলেজত গ'ল মই বেলেগ কলেজত হায়াৰ ছেকেণ্ডাৰী কৰিলোঁ তাৰপিছত মংগলৈ তাৰপিছত গুৱাহাটী মই বেলেগত পঢ়িলোঁ তেতিয়াৰ পৰা আমাৰ সেনেকুৱাকৈ মাজে মাজে লগালগি হয় সঘনাই লগ পোৱা নাই খুব কম হয় বহুত দিনৰ মূৰত আহিছোঁ বহুত দিনৰ মূৰত আহি আছিলে খুব আহিছিলে তেতিয়া আমি যেতিয়া একেলগে পঢ়িছিলোঁ তেতিয়া খুব আহিছিলে আমাৰ ঘৰত তাৰপিছত বহুত স্মৃতি আছে সেই দিনবোৰৰ আৰু আজি বহুত দিনৰ মূৰত লগ পাই সেই স্মৃতিবিলাক ৰোমন্থন হৈছে ভাল লাগিছে আৰু ভাল লাগিছে আচলতে বহুত দিনৰ মূৰত লগ পাই আৰু এটা তোমাৰ তুমি আহিবা নেকি এইটো গানটো প্ৰিয় নি তোমাৰ ভাল লাগে ছাৰো খুব ভাল পায় এইটো গান যোৱা বছৰ লকডাউনত কৰিছিলোঁ লকডাউন শেষ হোৱাৰ পিছত এই গীতটি ৰিলিজ কৰিছিলোঁ পিংকি ৰাজখোৱা বুলি বা এজনী আছিলে নগাঁও খুব ভাল বৰগীত গাই তেওঁ তাৰপিছত তেওঁ ক'লে এটা গান পুৰণি ষ্টাইলৰ গান এটা কৰোঁ পুৰণি ষ্টাইল ভাবি থাকোঁতে নতুন ষ্টাইলেই হ'ল কিন্তু মানুহে ভাল পাইছিলে গীত তুমি আহিবা বুলি ফাগুনেও কয় কানে কানে আহি আহি তুমি তুমি বুকুতে তুমি আহিবা বুলি ফাগুনেও কয় কানে কানে আহি আহি তুমি তুমি বুকুতে মুঠি মৰম তোমাৰ বুকুত খানি দিলোঁ আবেগৰে দুকু তোমাৰ বুকুত খানি দিলোঁ আবেগৰে দুচকুত তোমাকে দেখোঁ আবেগৰে দুচকুত তোমাকে দেখোঁ তুমি আহিবা বুলি ফাগুনেও কয় কানে কানে আহি আহি তুমি তুমি বুকুতে বঢ়িয়া ভাল লাগিছে বহুত ভাল লাগিছে চাহ পানী খাই অলপমান ওলাই গ'লোঁ দুয়োটাই এয়া পুখুৰীটোৰ পাৰত আহিছোঁ আৰু নবৰ এইখিনি ঠাই বহুত ভাল লাগে আৰু আচলতে ভাল লগা এটাই কাৰণ ইয়াৰ পৰা আমাৰ যিখন মানে গানৰ স্কুল আছিলে আমি য'ত একেলগে গান শিকিছিলোঁ এই স্কুলখন দেখা পায় সেইকাৰণে কেতিয়াবা সি আমাৰ তাত আহিলে আমি এনেকৈ আহি ইয়াৰ পৰা এনেকৈ আমি এনেকৈ পথাৰেৰে গৈছিলোঁ স্কুললৈ চ' বহুতখিনি স্মৃতি আছে আৰু এতিয়া এয়া এনেকৈ আৰু এই ধুনীয়া পৰিৱেশত এটি জুবিনদাৰ গীত শুনো তাইক জুবিনদাৰ গীত শুনাই দিয়া ধীৰে ধীৰে ঘেৰাই যায় আবেলিৰে ৰ'দালি ধীৰে ধীৰে ধিমিকি জ্বলে শেৱালি যেন তৰালি ধীৰে ধীৰে ঘেৰাই যায় আবেলিৰে ৰ'দালি ধীৰে ধীৰে ধিমিকি জ্বলে শেৱালি যেন তৰালি খুব প্ৰিয় গান আচলতে এইটো খুব ভাল লাগে এইটো গীত ভাল লগা গীত এটা আৰু এতিয়া তোমাৰ নেক্সট প্ৰজেক্ট কি তুমি নেক্সট কি কাম কৰিবা মানে লকডাউনতে এতিয়া ঘৰতে কৰি আছোঁ বহুকেইটা গীত EDM ষ্টাইলৰ দুটা কৰিছোঁ আৰু মডাৰ্ণ চং দুটা কৰিছোঁ থিয়েটাৰৰ কাৰণে দুটা কৰি থৈছিলোঁ কিন্তু থিয়েটাৰটো এইবছৰ নহ'লে অহা বছৰ চাই লওঁ গতিকে টোটেল 9টামান গান কৰিছোঁ বেলেগ ছিংগাৰলৈ বেছি কৰিছোঁ আচলতে মোলৈ 4টা কৰিছোঁ বাকী বেলেগ ছিংগাৰে নিজৰ কম্প'জিশ্যন নিজৰ মিউজিক তেনেকৈ বহুকেইটা কৰি থৈছোঁ এতিয়া 6টামান পঠালোঁ এইদিনতে ঘৰৰ পৰা গতিকে বেলেগৰ লগতে নিজৰখিনিও ধুনীয়াকৈ চলাই নিছোঁ আৰু এটা কথা সুধোঁ বান্ধৱী হিচাপে সুধিছোঁ তোমাৰ সপোন কি নৱনিয়ৰ সপোন কি সপোনটো চবৰে থাকেই চবৰে থাকে ডাঙৰ থাকে সৰু থাকে গতিকে সপোন হৈছে এটা ভাল সকলোৱে মৰম কৰা সকলোৱে ভাল পোৱা সকলোৱে চিনি পোৱা এজন ভাল সকলোৱে ভাল বুলি ক'ব পৰা এজন ছিংগাৰ হ'ব পৰা গতিকে চেষ্টা কৰি আছোঁ সৰুৰ পৰা গতিকে এতিয়া অকণমান মানুহৰ মৰম পাইছোঁ আচলতে আশীৰ্বাদ পাইছোঁ গতিকে এনেকৈ অসমৰ ৰাইজে যেতিয়া আশীৰ্বাদ কৰিব মৰম দিব
গতিকে সেই সপোনবিলাক পূৰণ কৰিবলৈ বাস্তৱিত কৰিবলৈ সুবিধা হ'ব। গতিকে এটা ভাল প্ৰতিষ্ঠিত ভাল এজন ছিংগাৰ সংগীতৰ লগতে জড়িত হৈ পেলাই এজন নাম কৰিবলৈ মোৰ এটা সপোন আছে। আৰু মই তোমাৰ ফ্ৰেণ্ড হিচাপে ময়ো তোমাক শুভেচ্ছা দিছোঁ, শুভকামনা দিছোঁ। তোমাৰ সপোন সফল হওক আৰু তুমি জীৱনক লৈ যিবিলাক সপোন দেখিছা বা আশা কৰিছা সেইখিনি তুমি মনৰ জোখাৰে তুমি পোৱা আৰু যেনেদৰে আগবাঢ়ি যাব খুজিছা তেনেদৰে আগবাঢ়ি যোৱা। ভগৱানে তোমাক সহায় কৰক, এইখিনিয়ে মোৰ কামনা। তোমালৈও মোৰ শুভেচ্ছা থাকিলে বাৰু ধুনীয়াকৈ দাম্পত্য জীৱন তোমাৰ ধুনীয়াকৈ পাৰ কৰক। গতিকে বহুত দিনৰ মূৰত লগ পালোঁ, আজি তুমি এনেকৈ ভিডিঅ' কৰিলা হঠাতে ভাবিলোঁ এটা ব্লগ বনাই দিওঁ। আৰু বন্ধুসকল এইটো কোনো ভিডিঅ' এইটো কোনো ইণ্টাৰভিউ নহয়, চৰি লগ পোৱা ধেমালি, এইটো কোনো ইণ্টাৰভিউ নহয়। মই নৱনীৰৰ ইণ্টাৰভিউ লোৱা নাই, কিন্তু তাৰ লগত কথা পাতিলোঁ আচলতে। আৰু যিহেতুকে এতিয়া নৱনীৰক সকলোৱে চিনি পায় সেইকাৰণে ভাবিলোঁ তাৰ লগত পতা কথাখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আপোনালোকে চাই ভাল পাব, সেইকাৰণে ভিডিঅ'টো বনালোঁ। নৱনীৰৰ জীৱনত প্ৰেম আহিছে নাই বাৰু এতিয়ালৈকে? প্ৰেম আছে কাৰণে আচলতে প্ৰেম মোৰ প্ৰতিটো গীত প্ৰেমৰে আচলতে ৰোমান্টিক গীত। সকলোৱে সোধে, গোটেই টিভি হেৰিটো সুধিছিলে, কিছুমান বন্ধুৱে সোধে চব গান তোমাৰ প্ৰেমৰ ষ্টাইলৰ যে বা ৰোমান্টিক হয়, খুব ভাল লাগে। তো মই ধন্যবাদ দিওঁ। প্ৰেম আছে, কিন্তু প্ৰেম আছে কাৰণে সংগীত সৃষ্টি হৈছে আচলতে। মানে ই ক'ব খোজা নাই, বুজিছেনে ফ্ৰেণ্ডছ, ই ক'ব খোজা নাই বাৰু। যেতিয়া নিজকে যেতিয়া কিবা এটা হ'ব তেতিয়া ধুনীয়া প্ৰেম আৰু আমি নিশ্চয় জানিবলৈ চেষ্টা কৰিম আগলৈ প্ৰেম আছেনে নাই। এতিয়া সি ক'ব বিচৰা নাই ভালদৰে, কিন্তু মই জানো তাৰ জীৱনত প্ৰেম আছে, নোহোৱা নহয়। বাৰু সকলোৱে ক'ব নিবিচাৰেও নিজৰ ব্যক্তিগত জীৱনৰ কথা। আৰু শেষত কি শুনাবা? এটা বিহু শুনাই দিয়া। বিহুটো আমাৰ বিহু বুলি ক'লে আমি আৰু এতিয়া 2 বছৰ আমি বিহু কৰিবই পৰা নাই, এইবছৰ অকণমান কৰিলোঁ। গতিকে বিহু বুলি ক'লেতো একদম মন আৰু ক'বই নালাগে। সৰু হৈ আছিলা তৰা মা এতিয়া ডাঙৰ হ'লা, তৰা মা এতিয়া ডাঙৰ হ'লা, তৰা মাই হ'লা সি মোৰ কলিজাৰে ধন। সৰু হৈ আছিলা তৰা মা এতিয়া ডাঙৰ হ'লা, তৰা মাই এতিয়া ডাঙৰ হ'লা, তৰা মাই হ'লা সি মোৰ কলিজাৰে ধন। ধন্যবাদ। তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো ইমানতে শেষ কৰিম। এবাৰ কৈ দিয়া মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ। সকলো অসমবাসী ৰাইজকে সকলোকে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যে কৰিশ্মা চহৰীয়া ইউটিউব চেনেল ধুনীয়াকৈ কি কৰে, গোটেই এনেকুৱা অনুষ্ঠানবিলাকো কৰে বা ৰেচিপি ভিডিঅ' আছে, ব্লগ ভিডিঅ' আছে, ব্লগ কৰে, তাৰপিছত ৰেচিপিও কৰে, তাৰপিছত ক'ৰবাত গ'লে ভাল কিবা দেখিলেও কৰে। গতিকে ভাল মেছেজো পাব লাহে লাহে। গতিকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। বাই বাই। বন্ধুসকল আমি আৰু বহুত কথা পাতিলোঁ। নৱ আমাৰ ঘৰত সন্ধিয়ালৈকে থাকিলে আৰু কিবা কিবি খুৱাই মেলি তাক বিদায় দিলোঁ।